এই ছাগলী ছাগলী নাই অভদ্ৰ ছাগলী এতিয়া মানে পালোহি আমি ষ্টেচন পালোহি মৰিনী ষ্টেচন পাইছোহি ইয়াতে মানে কি হয় কামটো আছিলে জুন্দাভাগৰ মানে কামটো হৈ গ'ল এতিয়া এটা সৰু বস্তু এটা আছে মানে দেখাই দিম বুলি ভাবিছোঁ এই কি কয় ভাপ ইঞ্জিন এটা আছে আহকচোন চাওঁ কেনেকুৱা ভাপ ইঞ্জিনটো একেবাৰে সৰু থাকোঁতে আমি দেখিছিলোঁ আৰু কিন্তু মানে উঠি মেলি পোৱা নাই ভাপ ইঞ্জিনত আমি বলকচোন চাওঁ কেনেকুৱা লাগে এইটো হৈছে ভাপ ইঞ্জিনটো দেই ইয়াত মানে সংৰক্ষণ কৰি থৈছে আৰু মানে মানুহক চাবৰ কাৰণে থয় আৰু এতিয়া আমি চাবৰ কাৰণে আহিছোঁ বোলো এনেই আহিলোঁ কিবা এটা দেখুৱাই দিওঁ বোলো কেনেকুৱা লাগিছে চাব চকাকেইটা দিছে নে কিমান ডাঙৰ ডাঙৰ এই চাই দিলোঁ অকণমান চাই তাৰপিছত এতিয়া যাওঁগৈ মানে কি হয় বৰষুণ পৰিছে আৰু ডাৱৰ দেখিছে নহয় সেইখিনি মানে কণ্টিনিউ বৰষুণ দিয়ে আছে আজি আগবেলা সময়ত মানে অলপ মুকলি আছিলে এতিয়া আকৌ বৰষুণ ষ্টাৰ্ট হৈ গ'ল A few moments later. অকণমানটো পৰিবই নাই অকণ মইহে খাইছোঁ ইয়াত আপুনি নাই খোৱা নহয় নাই অকল মই খাইছোঁ ইয়াত কপি নাযায় ৰেকৰ্ড কৰিছোঁ মানুহটো ইয়াত বেছি চাফা উঠিছে A few moments later. মানে জমনিটা হৈ গৈছিলে মোৰ নিজৰ ড্ৰাইভিং ছিটত মই আহি গৈছোঁ মোৰ ফালে আহিছোঁ কিন্তু যোনটা কি হ'ল মোৰ ফালে এইফালে মানে বৰষুণ দি আছেতো মই ভাবিছিলোঁ মোৰ চিটটো মানে এফালে আছে বন্ধ কৰি গৈছে 2 ছেকেণ্ডমান বেছিকৈ 2 ছেকেণ্ড বেছিকৈ তেতিয়া মানে বহুত দিগদাৰ বহুত ডাঙৰ বৰষুণ দি আছে দেখুৱাই দিছোঁ বৰষুণ এয়া দেখাইছোঁ ৰ'ব বৰষুণ কিমান ডাঙৰ দিছে যথেষ্ট গৰম এটা আছে বহুত গৰম অকণমান ঠাণ্ডা কৰি নহ'লে হেৰি হৈ যাব কিবা গৰম এটা আছে দেই মানে সাংঘাতিক ধৰণৰ গৰম এটা পূজা লাগিছে কেনেকৈ ভাঙিলে এইকেইটা এই এক্সিডেণ্ট হ'ল কেনেকৈ সি দেখাইছিলে আকৌ সুমিতে দেখাইছিলে অঁ সেই নহয় এই ইয়াত মাৰিলে ক'ত মাৰিলে কেনেকৈ মাৰিলে কোনো একদম বেকআপ পেলাই দিলে দেখিছে কেনেকৈ এক্সিডেণ্ট হ'ল এতিয়া মই বুজি পোৱা ক'তনো কেনেকৈ গাড়ী মাৰিলে পুৰা বৰষুণ দিছে মানে কি হয় এতিয়া আমি মৰিনিৰ পৰা ওলাই মেলি আহিছোঁ ঘৰটোৱে পাইছোঁহি আৰু বৰষুণজাক মানে একদম ডাঙৰ হৈ আহি আছে এতিয়া মানে কি হয় আজি আগতে মোৰ মাইকটো মানে ইমান দুটা দিছিলোঁ অৰ্ডাৰ কি হয় এটাও ছাপৰ্ট নকৰা নাছিলে লাষ্ট মানে কি হয় ৱায়াৰলেছ কি কয় ৱায়াৰ থকাডাল দিছিলোঁ সেইডাল যেনে তেনে ছাপৰ্টটো হয় কিন্তু ৱায়াৰলেছটো ছাপৰ্ট নকৰিছিলে আজি মানে কি হয় যোনডাল খুব মাইকটো মানে কি হয় লগাই চাইছোঁ অ'পেন কেমেৰাত লগাই চাইছোঁ মানে আজি অকণমান কাম দিছে সেইকাৰণে কি হয় আৰু অকণমান মানে চাইছোঁ টেষ্ট কৰি চাইছোঁ আৰু কেনেকুৱা কি হয়নো বোলো মানে এটা অৰ্ডাৰ দিব লাগিব অৰ্ডাৰ মানে কি হয় আজি ঘৰত গৈ এটা দিমেই একদম যদি বস্তু চব ঠিক থাকে তাৰমানে বস্তুটো মটৰ ব্লগ কৰিবলৈ মানে কি হয় আমাৰ এক্সট্ৰাকৈ কেমেৰা দৰকাৰ নাই আৰু এইটো বস্তু মানে হৈ গ'লে তাৰমানে এইটোত নইজ কেঞ্চেলিংটো আছে অঁ কাষত যিটো প্ৰথমৰ মাতটো নিদিয়ে অকল মোৰ নিজৰ ভইচটো আহিব মানে বেলেগৰ মাত নাহে বেলেগৰ মাত নাহে। অডিঅ'টো মানে ভাল হ'লে মানে চাই ভাল পাব নহ'লে বতাহত ফ মাতডাল শুনি থাকিলে কি চাব আৰু অলপ মানে চেনেলটো অলপ আপগ্ৰেড হৈছে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে যদি কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব যদি কৰিছে ভিডিঅ'বিলাক চাই থাকিব শ্বেয়াৰ কৰিব লগৰবোৰৰ লগত লগতে আমাৰ কাষতে গৰীবকো অলপ সহায় কৰিব এইফালে আমাৰ জুন্দা আছে জুন্দা গৰীব নহয় পিছে দেই দেখাত অলপ মানে ৰংচঙীয়া হৈ কিবা এটা কয় ওপৰে ৰংচঙীয়া ভিতৰে কিবা বুলি তেনেকুৱাই হৈছে আমাৰ অলপ বেয়া যদি আপোনালোকে সহায় মেলি কৰি দিয়ে তেতিয়াহে আৰু কৰিব ৰাইজে কৰিব আচলতে যিকোনো বস্তু এটা মানে ভাল দিন আহিবলৈ নিৰ্দিষ্ট এটা সময় থাকে এই সময়টো আমাৰ অহা নাই আহিব আমাৰো দিন আহিব আশালৈ জীয়াই আছো আৰু আশাটোৱে মেইন নহয় আশাটোৱে মেইন আৰু খালি আৰু এনেকৈ বৰষুণ চৰষুণ দিলে আমাৰ ব্লগ শ্লগ নহয় সেইটোৱে অলপ দিগদাৰ হয়
লক্ষী পূজাত কণ্টিনিউ আমি 3 দিন কৰিব পাৰোঁ, কিন্তু কি হ'ল এদিনটো বৰষুণ কাৰণে বৰবাদেই হৈ গ'ল। কালি গৈছিলোঁ, কালিও কামেই নাই। আৰু আজি যদি থকা হ'লে আজিতো আৰু বৰবাদ হৈ গ'ল। আৰু মানে কালিয়েতো আপোনাৰ মোবাইলটোৱে হাতত ল'ব মানে হেৰি বেয়া হৈছে না, আজিতো বৰষুণ যে কালি নিচিনা কালিতো বেয়া আজি। আজি বেয়া। আৰু পিছলটো পাহাৰৰ হেৰি নহয় জানো? আৰু অডিঅ' কোৱালিটিটো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন, নতুনকৈ টেষ্ট কৰিছোঁ যেতিয়া। ভাল পাই মানে এটা অৰ্ডাৰ দিম আৰু। যদি আৰু ভাল পায় তেতিয়াহ'লে মানে কি হয় অৰ্ডাৰ এটা দিম বুলি ভাবিছোঁ, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। ইয়াত আকৌ গাড়ী লাইন পাই গৈছোঁ, লাইন নিচিগাই হৈছে। ইমান ওখ গাড়ী কিয়? এইখন হৈছে আপোনাৰ চাহপাতৰ গাড়ী, এখন মডিফাই গাড়ী। এই ওপৰত লগাইছে দেখিছে নাই? মই খুলি পেলাব পাৰে। খুলি পেলাব। বাৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ।